ডাঙৰক নমস্কাৰ, সৰুক মৰম। হেল্ল' গাইজ, মই প্ৰীতম। তো 2 মাহৰ ভিতৰত মই একো ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ আপোনালোকে জানে যে লকডাউন চলি আছে, কৰোণা চলি আছে, আৰু কৰোণাৰ মাজত বাহিৰত গৈ ভ্লগ বনোৱাটো সম্ভৱ নহয়। গতিকে মই 2 মাহৰ মাজত একো ভ্লগ ভিডিঅ' দিয়া নাই। আৰু এই 2 মাহৰ মাজত এখন যুদ্ধ চলি গ'ল, ইউটিউব ভাৰ্চেছ টিকটক। আৰু কেৰিমিনাটিয়ে এই ইউটিউব ভাৰ্চেছ টিকটক যুদ্ধখনত এইজনক বেয়াকৈ ফালি দিলে, আৰু কেইমিনাটে ভিডিঅ'টো ডিলেট হৈ গ'ল ইউটিউবৰ পৰা, ইউটিউবে ডিলেট কৰি দিলে। গতিকে মই তাৰ বিষয়ে একো ক'ব নাযাওঁ। এতিয়া কথাটো হ'ল কি, যোৱাকালি দিলে HSLC ৰিজাল্ট, আৰু তাৰে ওপৰত বনোৱালোঁ এই ভিডিঅ'টো, এটা সৰু ফাইন্স ভিডিঅ'। এইটো ধেমালি ভিডিঅ', গতিকে আপোনালোকে চিৰিয়াছলি নল'ব একদম। ভিডিঅ'ত যদি কিবা ভুল হৈছে তেন্তে আপোনালোকে তলত কমেণ্ট কৰি দিয়ক, যাতে নেক্সট ভিডিঅ'টোত মই আৰু ইমপ্ৰুভ কৰিব পাৰোঁ। গতিকে ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া ভিডিঅ'টো চাই লওক আৰু এনজয় কৰক। এই ভিডিঅ'টো কেৱল ধেমালি ভিডিঅ', সেয়া বাস্তৱৰ লগত কোনো কানেকশ্যন নাই। গতিকে ভিডিঅ'টো চিৰিয়াছলি নল'ব, নহ'লে কেনে হাৰ্টে গুচি যাব পাৰে। ধন্যবাদ। নমস্কাৰ দৰ্শকসকল, মই প্ৰীতিকত বৰা, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ বুন্দিয়া ভুজা নিউজলৈ। আমাৰ মাজত আজি উপস্থিত আছে অসমৰ মেট্ৰিকৰ প্ৰথম স্থান দখল কৰা চেণ্টাইজ কলিতা। আমি জানিব বিচাৰিম যে তেওঁ কেনেকৈ পঢ়িছিল, কিমান সময় পঢ়িছিল, আৰু অসমৰ বাকী ল'ৰা ছোৱালীবিলাকক কেনেকৈ উৎসাহ যোগাব। গতিকে আমি পোনপটীয়াভাৱে তেওঁৰ লগত কথা পাতিম চেষ্টা কৰিম। চেণ্টাইজ কলিতা, তুমি যে আজি মেট্ৰিকত প্ৰথম স্থান দখল কৰিছা অসমৰ ভিতৰত, তোমাৰ অনুভৱ কেনে, তোমাৰ কেনে লাগি আছে আজি? বহুত ভাল লাগিছে আজি। মই ভবাই নাছিলোঁ যে মই মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান দখল কৰিম। গতিকে মোৰ আজি বিৰাটেই ভাল লাগিছে, কাৰণ মোৰ যিখিনি কষ্ট কৰিছিলোঁ আজি মোৰ সেইখিনি সফল হৈছে। তুমি আমাৰ দৰ্শকসকলক জনোৱা আছে তুমি দিনটোত কিমান ঘণ্টাকৈ পঢ়িছিলা আৰু কেনেকৈ পঢ়িছিলা? মই সিমান সময় নাপাওঁ পঢ়িবৰ কাৰণে, তথাপিও মই যিখিনি সময় পাওঁ সেইখিনি সময় উলিয়াই পঢ়োঁ। 37-35 ঘণ্টামান পঢ়োঁ আৰু দিনটোত উলিয়াই। আৰু আমাৰ ঘৰত লাইন নাই, চাকি জ্বলাবৰ কাৰণে তেলৰ পইচা নাই। গতিকে দেউতাই বাহিৰত গ'লে, পথাৰত গ'লে মই দেউতাক জোনাকী পৰুৱা ধৰি আনিব কওঁ। দেউতাই জোনাকী পৰুৱা ধৰি আনে, মই সেইবিলাক ঠোঙাত ভৰাই তাৰে পোহৰত পঢ়োঁ। আৰু কেতিয়াবা যদি জোনাকী পৰুৱা নাপায় তেতিয়াহ'লে ধূপৰ পোহৰত পঢ়োঁ। আৰু যদি বৰষুণ দি থাকে তেন্তে মই বিজুলী ঢেৰেকণিৰ পোহৰতো পঢ়োঁ। তাই হাজিৰা কৰি মোক পঢ়াই আছে, মোক কিতাপ কিনিবৰো পইচা নাই। গতিকে কিতাপ মই নিজে লিখি পঢ়িছোঁ। সকল আপোনালোকে দেখিবলৈ পাইছে যে তেওঁ ইমানেই দুখীয়া আছিল যে তেওঁ নিজে কিতাপ লিখি পঢ়িছিল। কথাখিনি শুনি মোৰো বেয়া লাগি গৈছে। গতিকে মই চৰকাৰক অনুৰোধ জনাম যে তেওঁক আগলৈ পঢ়ি যোৱাত সহায় কৰে। দৰ্শকসকল আপোনালোকে দেখিলে যে তেওঁ কিমান কষ্ট কৰি, কিমান টকা দিয়াচোন লগ এটাক পাৰি লাগে বোলে। হেৰি তোমাৰতো দেউতাই হাজিৰা কৰে, ইমান পইচা? এইবিলাকতো দেখুৱাবই লাগিব যাতে চৰকাৰে পইচা দিয়ে। কোনে ক'লে মই দুখীয়া? আৰে দেউতাৰ চৰকাৰী চাকৰি আছে। তেতিয়াহ'লে তুমি যে ক'লা টিউশ্যন লোৱা নাই বুলি, কোনে ক'লে মই টিউশ্যন লোৱা নাই বুলি? আৰে টিউশ্যন নোহোৱাকৈ এনেকৈ পাম নেকি? এটা ছাবজেক্টত 5টাকৈ টিউশ্যন লৈছোঁ।